Hello everyone, welcome to my channel AM World. মোৰ YouTube channel AM World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি আকৌ মই এটা নতুন ভিডিও লৈ আহিছো। যিটো টপিক কৰপৰা আজি ভিডিওটো আনিছো হেতু হৈছে how to improve our memory. আমি কেনেকৈ আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰো তাৰ ওপৰত আজি এটা ভিডিও আগবঢ়াম। আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো। তেন্তে আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। মেমৰি পাৱাৰ অৰ্থাৎ স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ আমি যেটো কথাত প্ৰথম মন দিব লাগে হেতু হৈছে এখন হেলথি ডায়েট ফলো কৰা। খাদ্য তালিকাত হেউজীয়া শাক-পাচলি, পটৰ বিভিন্ন ধৰণৰ ফল-মূল, বিভিন্ন বাদাম, আলমণ্ড, অলিভ অইল, ফেটি ফিছ অৰ্থাৎ চৰ্বিযুক্ত মাছ য'ত ওমেগা 3 থাকে আৰু যেটো ব্ৰেইনৰ কাৰণে বহুত ভাল। বিভিন্ন ধৰণৰ দাইল, চিকেন হেবোৰ আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু চেনি, নিমখ, চিজ, ৰেড মিট, প্ৰসেস ফুড, জাংক ফুড হেবোৰ যিমান পাৰো আমি কমকৈ খাব লাগে। মেমৰি পাৱাৰ অৰ্থাৎ স্মৃতি শক্তি বৃদ্ধি কৰিবৰ কাৰণে দৈনিক 7 পৰা 8 ঘণ্টা শুৱাটো অত্যন্ত জৰুৰী। কাৰণ আমি যদি ভালকৈ নুহু তেতিয়া আমাৰ কথাবোৰ মনত ৰখাটো খেলিমেলি হয়। সেইকাৰণে দৈনিক আমি 7 পৰা 8 ঘণ্টা শুবই লাগে। সদায় আমি এটা নতুন কথা শিকিবলৈ চেষ্টা কৰিব লাগে। যিকোনো কথা হ'ব পাৰে, নতুন এটা ল্যাঙ্গুৱেজ শিকিব পাৰো, বস্তু বনাবলৈ শিকিব পাৰো, আমি যিকোনো এটা ডান্স ফৰ্ম শিকিব পাৰো, ইনফৰমেটিভ কিবা বস্তুৰ কথা আমি জানিব পাৰো। তেনেকৈ আমি নতুন কথা যেতিয়া ডেইলি শিকিম কি হয় আমাৰ ব্ৰেইন পাৱাৰো ইমপ্ৰুভ হয়, কাৰণ আমাৰ মগজটো তেতিয়া কাৰ্যক্ষম হৈ থাকে। আমি যিয়ে শিকো আকৌ ৰিপিট কৰিব লাগে, কাৰণ বাৰে বাৰে ৰিপিট কৰাৰ পাছত আমাৰ মনত থকাত সহায় হয় আৰু এনেকৈ আমাৰ মেমৰি পাৱাৰো বাঢ়ে। গানেই হওক, ডান্স ফৰ্মে হওক বা যিকোনো ল্যাঙ্গুৱেজে হওক বা পঢ়াৰ ক্ষেত্ৰতে হওক আমি বাৰে বাৰে ৰিপিট কৰাৰ প্ৰয়োজন হয়। যেনিবা আমি ৰাতি কিবা এটা পঢ়িলো আকৌ ৰাতিপুৱা হেতু আকৌ এবাৰ পঢ়িব লাগে। দিনটো নপঢ়ি আকৌ সেইখিনি পঢ়িব লাগে, মনত পেলাব লাগে। তেনেকুৱা কৰি থাকিলে আমাৰ মেমৰি পাৱাৰ বাঢ়ে আৰু মনত থাকে কথাবোৰ। যিকোনো কথা হওক বা নোট এটাই হওক বা কিবা এটা আমি পঢ়িছোঁ তেনেকৈ মনত ৰাখিবলৈ হওক বা আমি ফোন নাম্বাৰ এটাই হওক যদি আমি ভাগ কৰি মনত ৰাখিবলৈ চেষ্টা কৰোঁ তেতিয়া কি হয় আমাৰ পটককৈ মনত থাকে। একেলগে গোটেইখিনি আমাৰ মনত নাথাকিব পাৰে, কিন্তু আমি ভাগ কৰি ডিভাইড কৰি অলপ অলপকৈ যদি মনত ৰাখিবলৈ চেষ্টা কৰোঁ তেতিয়া কি হয় আমাৰ পটককৈ মনত থাকে। এনেকৈ আমাৰ মেমৰি পাৱাৰ বঢ়াব পাৰি। এইটো মেথড ষ্টুডেণ্টছে পঢ়াৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰে। যিকোনো মেথছৰ ফৰ্মুলাই হওক নাইবা যিকোনো ইনফৰমেটিভ কিবা পঢ়াৰ কথাই হওক নাইবা বেলেগ কিবাই হওক এব্ৰিভিয়েশ্যনছ, ছংছৰ ৰাইমৰ ওপৰত মনত ৰাখিবলৈ ট্ৰাই কৰিব পাৰে। ফৰ এক্সাম্পল কালাৰ্ছ অফ স্পেক্ট্ৰাম আমি কেনেকৈ মনত ৰাখিব পাৰোঁ? ROYG.VIV এই 7টা ৰং যে হৈছে ৰেড, অৰেঞ্জ, য়েল্লো, গ্ৰীণ, ব্লু, ইণ্ডিগো, ভায়োলেট আমি এনেকৈ মনত ৰাখিব পাৰোঁ। আজিকালি আমাৰ এটা অভ্যাস হ'ল যে আমি যিকোনো বস্তুৱে লগালগ কিহত মোবাইলত গুগলত চাৰ্চ কৰোঁ, কিন্তু কিবা এটা কথা আমি জানিবলৈ বিচাৰিলে গুগলত বিচৰাতকৈ কিতাপত পঢ়ি নাইবা নিজে জানিবলৈ চেষ্টা কৰিব লাগে। প্ৰথমতে যদি ক'তো নাপাওঁ তেতিয়াই গুগলত চাৰ্চ কৰিব লাগে। আমি যদি কিতাপৰ পৰা কিবা এটা ইনফৰমেশ্যন গোটাবলৈ বিচাৰোঁ বা নিজে জানিবলৈ বিচাৰোঁ তেতিয়া কি হয় আমাৰ মেমৰি পাৱাৰ বাঢ়ে। আমি আমাৰ মাইণ্ডটোক যিমান ষ্ট্ৰেছ ফ্ৰী ৰাখিম সিমানে আমাৰ মেমৰি পাৱাৰো ভাল থাকিব। ষ্ট্ৰেছ ল'লে কি হয় আমি কথাবোৰ ভালকৈ মনত ৰাখিব নোৱাৰোঁ, সেইকাৰণে ষ্ট্ৰেছ কেতিয়াও ল'ব নালাগে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয় লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। থেংক ইউ।